সঁচাকৈ UPPL হিচাপে আমি সমগ্ৰ আমাৰ বাক্সা বুলি নহয় পুৰা সমগ্ৰ আমাৰ বিটিআৰতে আমি গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ আজি যি আমাৰ এসময়ত ছাত্ৰ নেতা আমাৰ হৰিকৃষ্ণ পাঠক ডাঙৰীয়াই আজি UPPL দলত যোগদান কৰিছে আৰু সেইটো আজিৰ কথা নহয়। আজিৰ পৰা তেখেতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত বিভিন্ন টাইমত কথা পাতি আছে, তেখেতৰ পৰামৰ্শ লৈছে আৰু আমি এতিয়া মিলিজুলি আমাৰ সেই মচলপুৰ অঞ্চলটো বা আমি মচলপুৰ সমষ্টি, দিহিৰা সমষ্টি, আমাৰ যি 4টা আমাৰ ব্লক আছে, সেই ব্লকত আমি আমাৰ UPPLটো 4টাৰ ভিতৰত 4টা কেনেকুৱাকৈ আমি অহা 2025 যোনটো নিৰ্বাচন, সেই নিৰ্বাচনটো জয় কৰিব পাৰোঁ তাৰ কাৰণে আমি মিলিজুলি কাম কৰিম। এগৰাকী যুৱ ৰাজনীতিবিদ পালে আজি কেনেকুৱা লাগিছে মনটো? আমি ভাল পাইছোঁ, তেখেতৰ জীৱনটো মংগল হওক আৰু তেখেতৰ যোনটো ৰাজনীতিক জীৱন সেইটো আগবঢ়াই নিয়াৰ আমি সকলোৱে থাকিম। কাৰণ তেখেতে বহু সময় আমাৰ সমাজক বিভিন্ন এংগলেদি দি সহায় কৰি আহি আছে আৰু আগন্তুক দিনতো তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ দলত আহি আমাৰ যি যোনটো নীতি আদৰ্শ, ইয়াক প্ৰমোদ বড়ো ডাঙৰীয়া যোনটো নীতি আদৰ্শ ইয়াক লৈ পেলাই আহি থকা সময়ত তেখেতে যেন মানে সফল এটা ৰাজনীতিবিদ হ'ব পাৰে, সেইটো মই আশা কৰিম।